এই মুহূৰ্তত আপোনালোকৰ লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ বাতৰি আৰু এনেকৈ গুৰুত্বপূৰ্ণ বাতৰিসমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক বাতৰিসমূহলৈ আগবাঢ়ো। দেশত আকৌ বাঢ়িছে কৰোনাৰ সংক্ৰমণ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত পুনৰ সম্পূৰ্ণ লকডাউন প্ৰসংগ। দেশজুৰি আকৌ বাঢ়িছে কভিডৰ সংক্ৰমণ। বিগত 24 ঘণ্টাত দেশত কৰোনা আক্ৰান্তৰ সংখ্যা 45,000ৰ ওপৰত পাইছেগৈ। দেশজুৰি আকৌ বাঢ়িছে কভিডৰ সংক্ৰমণ। বিগত 24 ঘণ্টাত দেশত কৰোনা আক্ৰান্তৰ সংখ্যা 45,000ৰ ওপৰত। যোৱা 4 দিন ধৰি কৰোনা আক্ৰান্ত লোকৰ সংখ্যা স্পৰ্শ কৰিছে 45,000 ঘৰ। কেৰালাত মাত্ৰ এদিনতে 70% বৃদ্ধি হৈছে কৰোনা আক্ৰান্তৰ সংখ্যাৰ ফলত কেৰালা চৰকাৰে পুনৰ সন্ধ্যা আইন জাৰি কৰিছে ৰাজ্যখনত। যোৱা 24 ঘণ্টাত দেশত কৰোনা আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে 460গৰাকী ৰোগী। তাৰ মাজতে ৰাজ্যবাসী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুনাইছে সাৱধান বাণী। যিহেতু অহা 1 ছেপ্টেম্বৰৰ পৰা ৰাজ্যত অধিক শিথিলতা প্ৰদান কৰা হ'ব। চলিব আন্তঃজিলা বাছ সেৱা, খুলিব বিদ্যালয় মহাবিদ্যালয়। আৰু এনে সময়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক উদ্দেশ্যে কৈছে যে ছেপ্টেম্বৰ মাহৰ প্ৰথম ভাগৰ পৰা ৰাজ্যত অধিক শিথিলতা জাৰি কৰা হ'ব। অসমলৈ স্বাভাৱিক জীৱন যাত্ৰা আৰম্ভ হ'ব। অসমত বিদ্যালয় মহাবিদ্যালয় আন্তঃজিলা বাছ সেৱা মুকলি কৰা হ'ব। কিন্তু আমি যদি ক'ভিডৰ নিয়ম মানি নচলোঁ তেনেহ'লে এই নম্বৰত ফোন কৰক আৰু ক'ভিড ভেকচিন লওক। সোমবাৰৰ পৰা গুৱাহাটীত ভ্ৰাম্যমাণ ক'ভিড টীকাকৰণ অভিযান আৰম্ভ হৈছে। দুদিনীয়া কাৰ্যসূচী আৰম্ভ কৰি ব্যাপক কাৰ্যসূচী জিলাখনত 5টা খণ্ডত আগবঢ়োৱা এই সেৱা। সোমবাৰৰ পৰা কামৰূপ মহানগৰ জিলাত আৰম্ভ হ'ব ভ্ৰাম্যমাণ ক'ভিড টীকাকৰণ কাৰ্যসূচী। দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰিব ব্যাপক কাৰ্যসূচী। জিলাখনৰ 5টা খণ্ডত আগবঢ়াব এই সেৱা। 5টা খণ্ডৰ বাবে এতিয়া কেইবাটাও দল গঠন কৰিছে প্ৰশাসনে। এই দলসমূহৰ সৈতে যোগাযোগ কৰিলে নিৰ্দিষ্ট স্থানত উপস্থিত হ'ব ভ্ৰাম্যমাণ ক'ভিড টীকাকৰণ বাহন। অখিল গগৈ দুতুলীয়া মানুহ, একেবাৰে বিশ্বাস কৰিব নোৱাৰি। কটাক্ষ ৰকিবুল হুছেইনৰ। ৰকিবুল হুছেইনে কোৱা মতে অখিল গগৈৰ সমানে মহাজোঁটত থকা AIUDFক সহজভাৱে নলয় কংগ্ৰেছে। অখিল গগৈৰ দিনত এটা অখিলক বিশ্বাস কৰিব নোৱাৰি। দিল্লীৰ কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধীক সাক্ষাতৰ প্ৰাক্ষণত এক ক্ষোভ ব্যক্ত কৰে বিৰোধী দলপতি ৰকিবুল হুছেইনে। ৰকিবুল হুছেইনো কোৱা মতে অখিল গগৈৰ সমানে মহাজোঁটত থকা AIUDFক সহজভাৱে নলয় কংগ্ৰেছে। নিৰ্বাচনৰ পাছত পাভলুটি মাৰিছে UIDFে। সেয়েহে AIUDFৰ পৰা আঁতৰি সহাৰ এই সৰ্বৰ্ণ সুযোগ আশা দিছে ৰকিবুল হুছেইনে। বিৰোধী AIUDF শাসক পক্ষক সমালোচনাৰ পৰিৱৰ্তে সময়ে সমৰ্থনহে আগবঢ়াই আহিছে। গতিকে এতিয়া AIUDF বিজেপিৰ গোপন মিত্ৰতাৰ গোন্ধ পাইছে ৰকিবুল হুছেইনে। ৰকিবুল হুছেইনে লগতে কয় যে AIUDF মহাজোঁটত থকাৰ বাবে কংগ্ৰেছৰ বৃদ্ধি হোৱা নাই আসন। বিপৰীতে কংগ্ৰেছৰ বাবে AIUDF লাভান্বিত হৈছে। হৰদেবিদাৰ ঘটনা। চাৰিওফালে বানপানী, কলৰ ভৰত নি পথৰ ওপৰতে সৎকাৰ মৃতদেহ। দেৰগাঁৱৰ শালমাৰী টিপাই শইকীয়া নামৰ ব্যক্তিজনৰ মৃত্যুৰ পিছত এতিয়া পৰিয়ালৰ মাজত হাহাকাৰ অৱস্থা। শ্ৰাদ্ধ তথা অন্য সকাম আদি কৰিবলৈ বিমূৰত পৰিছে পৰিয়ালবৰ্গই। ৰাজ্যৰ কিছু অঞ্চল এতিয়া হবা দিয়া বানৰ সংহাৰী ৰূপ। এনে সময়তে দেৰগাঁৱত সংঘটিত হৈছে এক হৃদয়বিদাৰ ঘটনা। ওখ ঠাইৰ অভাৱত পথৰ ওপৰতে মৃতদেহ সৎকাৰ কৰিবলৈ বাধ্য হ'ল ৰাইজ। দেৰগাঁৱৰ শালমাৰীত এনে লোকৰ মৃত্যুৰ পিছত এই ঘটনা। দেৰগাঁৱৰ শালমাৰী এজন লোকৰ মৃত্যুৰ পিছতে দেখা গৈছে যে হৃদয়বিদাৰক দৃশ্য। ঘৰৰ চাৰিওফালে কেৱল পানী আৰু পানী, যাৰ বাবে মৃতদেহ সৎকাৰ কৰিবলৈ এডোখৰ শুকান ঠাইৰ অভাৱ। অৱশেষত কলৰ ভৰিৰে শুকান ঠাই বিচাৰি লৈ গৈছিল মৃতদেহটো। কিন্তু ক'তো এডোখৰ শুকান ঠাই নোপোৱা এটা পথৰ ওপৰতে সৎকাৰ কৰা হয় মৃতদেহটো। এই হৃদয়বিদাৰ ঘটনা চকু সেমেকা তুলিছে সকলোৰে।